দেখিছেনে আমাৰ ধনিয়া এতিয়া ছিঙিম দেই ধনিয়া ছিঙিম আমি ধনিয়া ছিঙিম এয়া বস্তুখিনি যে বনাই আছোঁ নমস্কাৰ দেই কি খবৰ মোৰ নিচিনাকৈ নহয় আমাৰ নিচিনাকৈ আপোনালোক সকলো চাগে ভালে কুশলে আছে আৰু আজি ভিডিঅ'টো অকণমান বেলেগ দেখিছেই চাগে থাম্বনেইল দেখিও চাগে বুজি পাইছে মানে আজি আমি এই দুই বুঢ়া বুঢ়ী পাকঘৰত সোমালোঁ আৰু আজি হেনো বাবাটোৱে বোলে মোক স্পেচিয়েলি চিকেন বনাই খুৱাব আচলতে তেলেই মাৰিছে নেকি নেজানো এতিয়া আৰু বনালেহে গম পাম পিছে কেনেকুৱা বা বনায় নে আগে পিছে বনাই খুৱায় বিশেষ বেয়া নবনায় বাৰু কিন্তু আজি তেওঁৰ মনটো ভাল লাগি আছে কাৰণে নিজেই আগবাঢ়ি আহিছে চিকেন আচলতে চিকেননো কোনে বনাব নেজানে সকলোৱে জানে কিন্তু আমি এনেকৈ মানে ফূৰ্তি ফাৰ্তা কৰি থাকি ভাল পাওঁ আৰু সেইকাৰণে আপোনালোকক লগত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব বিচাৰোঁ গতিকে এয়া আহিছে পাকঘৰলৈ এতিয়া কেনেকুৱা ধৰণৰ কি বনায় আৰু তেওঁহে জানিব কিন্তু ভালেই দিয়ক মানে সেইসকল পত্নীৰ কথা কৈছোঁ যিসকলৰ মানে স্বামী দেৱতাই এনেকৈ পাকঘৰত আহি সোমাই হেল্প কৰি দিয়ে বনাই দিয়ে কিবা কিবি কৰি খুৱাই মুঠতে তেওঁলোকৰ সুখেই সুখ আৰু সেই সুখকণ আজি মোৰ লগতো হ'বলৈ গৈ আছে গতিকে ব'লক কি হয় চাওঁ এই ফ্ৰিজৰ ভিতৰত হেৰি আছে লৈ আনিছোঁ ইলাচি দালচিনি এনেকুৱা হেৰি টেমা এটা দেখিছা ক'লা কপৌ যে চিকেন বনাওঁ গোটেইখন বিহু কৰি ঘূৰি ফুৰিছে পাপৰিয়ে মই অকণমান কিবা এটা আইটেমত বনাওঁ ব্লগবোৰতো চাই আছে চিকেনটো কেনেকৈনো বনাওঁ তেল দিলোঁ তেল দি পেলাই চিকেনটো সদায় বনায়ে থাকে সেইকাৰণে ইমানখিনি হেৰি কৰা নাই আৰু মই আকৌ কালাৰৰ কাৰণে তেলত অকণমান চেনি ব্যৱহাৰ কৰোঁ জাষ্ট শ্লাইট মই চেনি অকণমান ব্যৱহাৰ কৰোঁ সেইটো কমিব দিম তেলত মানে চবৰে বনোৱা ধৰণবোৰ বেলেগ মই নিজে নিজে কিবা কিবি কৰি বনাই ভাল পাওঁ আজিকালি তুমি বনোৱা মই বনাওঁ আজিকালি মোক খুব দিছা তুমি তাই খাচী কেনেকুৱা বনাইছোঁ কোৱা মজা বনাইছা হাতবোৰ দিলেও উঠা নাই এইখন হেতা এইখন মচি দিও দিয়াচোন ৰ'বা এই হেতাখনৰ ওপৰত কথাটো কৈ লওঁ তাৰপৰা তুমি মাজত দখল দিবা এইখন হেতা বহুত হেতা আছে সেইবোৰ কথা ক'বলৈ যাওঁ হেতানো কাৰ ঘৰত নাই গতিকে হেতাটোত কি হয় আমাৰ দেউতাই অৰুণাচলত চাকৰি কৰিছিলে তেতিয়া অৰুণাচলত এখন কিনিছিলে মানে মোৰ জন্মৰ আগৰ হেতা এই হেতাখনৰ আমাৰ ঘৰত ঐতিহ্য আছে দেই এই হেতাখনৰ এনেকুৱা বস্তু কেইটামান আছে কেৰাহী এখন আছে তাৰপিছত ঢাকনি এখন আছে কাঁহী এখন আছে দেউতাই তেতিয়া ব্যৱহাৰ কৰে আৰু মোক দি থৈছে আৰু মই এইকেইটা বস্তু মানে ভৱিষ্যতলৈকে চলাই থাকিব মই খুব ভাল পাওঁ তেজপাত দিলোঁ লং ইলাচি দিলোঁ তেওঁ ভয় কৰে তেলৰ চিটি কৰি দিলে আমাৰবিলাক চাল গঁড়ৰ নিচিনা যে এবাৰমান তেল ফুটি আহি মুখখন চাবা আৰু প্ৰথম মই সদায় আলুটো ফ্ৰাই কৰিম সেইটো মোৰ এটা নিয়ম এখন কেৰাহীখন কিন্তু দেউতা ভাগৰ তেতিয়া নহয় দেই কেৰাহীখন এতিয়া আমি নতুনকৈ লোৱা আহে আৰু বিভিন্ন কেৰাহী আছে পাপৰিয়ে বেলেগ কেৰাহীত বনায়
পাপৰিয়ে বেলেগত বনায়, মই এইখনতহে বনাওঁ। আমাৰ চবৰে বনোৱা ষ্টাইলটো বেলেগ। বিলাহী মই কেতিয়াবা মাহঁত আহিলে আলুটো ফ্ৰাই কৰি বিলাহীটো মই কমাই গ্ৰেভি কৰি লওঁ, তেতিয়া মই খানাটো টেষ্ট পাওঁ। মানে যেতিয়া খাদ্যটো খাই দিওঁ তেতিয়া আকৌ বিলাহীটো যদি ওলাই যায় মই তেতিয়া বেয়া লাগে। বিখ্যাত ঢাকনি নাই আজি খুৱাই আনিছোঁ ৰেষ্টুৰেণ্টত। মই 3বাৰ খুজিছোঁ ভাত। খাবলৈ মনে সিমান যোৱা নাই, তেওঁ বোলো তামাম ভোক লাগিছে, একেলগে খাইছিলোঁ। তাৰপৰা দিম অলপ কেপচিকাম। এতিয়া ইয়াৰ পৰা অলপ ৰস ওলাব, তাৰপিছত দিম আকৌ। তাৰপিছত চিকেন ল'লোঁ আধা কেজি চিকেনটো এতিয়া মই ইয়াত দি দিম। এতিয়া চিকেনটো ইয়াত দি দিলোঁ। এতিয়া আদা নহৰু পেষ্ট এইটো খুন্দনাত খুন্দি থোৱা আছে। আমাৰ ঘৰত মিক্সিও আছে, বিভিন্ন আছে এইবিলাক পিছা, কিন্তু মই সদায় খুন্দনা ব্যৱহাৰ কৰোঁ, কাৰণ ইয়াৰ মজাটো বহুত বেলেগ। আগতে আমি মিক্সি কৰিছিলোঁ, কিন্তু ভাল নালাগে। বিশেষকৈ খাদ্য বস্তুত সদায় পৌৰাণিক হৈ থকাই ভাল, বেছি আধুনিক খাদ্য বস্তুত ভাল নহয়। আপুনি ড্ৰেছ আধুনিক কিনক, থকা ব্যৱস্থাটো আধুনিক কৰক, বাকী বেলেগ আধুনিক কৰক, চিন্তাধাৰা আধুনিক কৰক, কিন্তু খাদ্য অভ্যাস যিটো ন, সেইটো পৌৰাণিক থকাই মই বেষ্ট বুলি ভাবোঁ। তথাপিতো পৌৰাণিক হ'ব নহয়, আমি গেছ ইউজ কৰিছোঁ, কোনো জুই পাম, তথাপিতো যিমান দূৰ পাৰোঁ চেষ্টা কৰিছোঁ। আপোনালোকৰ জোখৰ পৰিমাণে ইয়াত নিমখটো দি দিব। নিমখটো দিছোঁ। মই কোনো চেফ নহয়, আচলতে ধেমালি কৰিহে এনেকৈ বনাই আছোঁ, দেখুৱাই আছোঁ আমিনো কেনেকৈ কি কৰোঁ। কোনো চেফ নহয়, অভিজ্ঞতাও নাই, নিজে ভাবি থাকোঁ, বনাই থাকোঁ। গতিকে আপোনালোককো এনেই দেখুৱাই আছোঁ, কোনেনো চিকেন বনাব নাজানে, হয় নহয়? তাৰপৰা মই হালধি দিম। এই হালধিটো যে, এইটো হালধি সম্পূৰ্ণ ঘৰুৱা, আমাৰ নাওবৈচাৰ ঘৰত লখিমপুৰত মাহঁতে খেতি কৰিছে। 2খন ঘৰলৈ এবছৰ হালধি আমাৰ ওলাই যায়। আমি হালধিটো ইমান কিনাই নহয়, আমাৰ হালধি কিনা নহয়, সম্পূৰ্ণ ঘৰুৱা হালধি। আৰু আপোনালোকেও জানে আমি অঙঠাত হালধি, ঘৰুৱা হালধি আমি বিক্ৰী কৰোঁ। এই হালধিটো কিন্তু তুমি মানে এনেকেও খাব পাৰা। এইটো হালধি মুখতো ঘঁহিব পাৰি আৰু গাখীৰৰ লগত মিলাইও খাব পাৰি, কেঁচা গাখীৰৰ লগত। সেইখিনি খাই কিবা এটা ভাল ফল পাইছোঁ দুই এজনে আমাৰ পৰা লৈ পেলাই, জনাই আমাক। মোৰ খাদ্যত আপোনালোকে হালধি দিয়া দেখিলে, নিমখ দিয়া দেখিলে, বা আদা নহৰু দিয়া দেখিলে, গোটেইখিনি দেখিলে, শেষত মই অকণমান জিৰা ব্যৱহাৰ কৰিম আৰু লোকেল ধনিয়া ব্যৱহাৰ কৰিম। তাৰ বাদে বেলেগ মোৰ ইয়াত একো নাথাকে, আৰু অকণমান জিৰা জাষ্ট ব্যৱহাৰ কৰিম। এতিয়া এনেকৈ সিজিব লাগিব। এতিয়া তেওঁক পঠিয়াইছোঁ ধনিয়া ছিঙিবলৈ। আমাৰ তলতে খেতি আছেতো, ধনিয়া ছিঙিবলৈ পঠাইছোঁ। আৰু মই অকণমান উদঙাই চাওঁ
কি হৈছে ৰূপ এটা লৈছে। এতিয়া যাওঁ আমাৰ শাকনি বাৰীলৈ। মানে আপোনালোকেতো জানেই মাংসত ধনিয়া দিলেহে ভাল লাগে নহয় জানো? গতিকে ব'লক ধনিয়া ছিঙি দৰ্জাখন দেখিছে আপোনাৰ লকটো মাৰি থৈছোঁ আৰু মই টানি আছোঁ। মই কি পিন্ধি আছোঁ সেইবিলাকত গুৰুত্ব নিদিব দেই। মই কি কৰি আছোঁ সেইটোতহে গুৰুত্ব দিয়ক। মানে কথাটো কৈ থ'লোঁ, সকলোৱে কয় ন এই মণিবৌয়ে ঘৰত এনেকৈ থাকে। এতিয়া ঘৰত আৰু ৰাতিটো এনেকৈয়ে থাকিব লাগিব। বাৰু সেইবোৰ বাদ দিয়ক। ঘৰত খেতি হ'লে মজাই বেলেগ। চাওকচোন কি ধুনীয়াকৈ মোৰ ধনিয়াখিনি হৈছে। যেতিয়াই মন যায় তেতিয়াই তুলি আনিব পাৰোঁ। গতিকে ইয়াৰ পৰা কেইডালমান ধনিয়া তুলি ল'লোঁ আৰু ইয়াৰ ধনিয়া নিম মাংসত দিম। আপোনালোকে চাগে মোৰ ভিডিঅ'সমূহত দেখি আছে আমাৰ কিমান খেতি আছে। গতিকে বৰ ভাল লাগে আজৰি সময়ত এইবোৰৰ লগতে উমলি জামলি থকা হয় যিহেতু। ইয়াতে কিন্তু কেইবাবিধো জলকীয়াও লাগিছে দেই। আৰু মুঠতে এয়া কেতিয়াবা আকৌ সময় পালে দেখুৱাম। মুঠতে চাওকচোন আৰু ধনিয়া, লোকেল ধনিয়া গোন্ধটো যে মা আলু পিটিকা বিলাহী বা বেঙেনাৰ লগত খাবা আৰু বৰ ধুনীয়া লাগে নহয়নে? গতিকে এয়া ধনিয়া লৈ গৈ আছোঁ। আপোনালোকে ভাবিছে যে চিকেন বনাওঁ বুলি কৈছে চিকেনখিনিকে নেদেখুৱায়, তেনেকৈ কোনোবাই ভাবি আছে। বনাই থকাটো চাগে দেখিয়ে আছে এনেকৈ, কিন্তু মই দেখুওৱা নাই। মই এইকাৰণে দেখুওৱা নাই, দি থকাবোৰ দেখুৱাই আছোঁ। শেষত কেনেকুৱানো হৈছে মানে কিনো হ'ল সেইটোহে দেখামগৈ মই। তথাপিতো অকণমান কেৰাহীখন দাঙি দিলে ফ্ৰেমত অহা নাই। মই কেৰাহীখন যদি অকণমান দাঙি দিওঁ এইয়া চাওক এয়া বনি আছে হা। এতিয়া মানে বুক বনি চলি আছে কাৰবাৰটো। এতিয়া আমি এটা দৈ ব্যৱহাৰ কৰিম। এতিয়া দৈ এইটো ইয়াত ব্যৱহাৰ কৰিম। যিহেতু এইটো শেষ হ'বই হৈছিলে, গতিকে দৈ ইমানখিনি দিয়ে দিওঁ, অকণমানেই আছে ইয়াতে। মই বিশেষকৈ ছাগলী মাংসত দৈটো দিওঁ, কিন্তু ইয়াত এইটো চিকেনত দৈ ইমান নিদিওঁ, কিন্তু আজি দিছোঁ। আৰু এইটো দৈটো হৈছে আমাৰ ইয়াৰে লোকেল প্ৰডাক্ট। আমাৰ খানাপাৰা পাৰ হৈ সোণাপুৰৰ এটা লোকেল প্ৰডাক্ট হয়। এতিয়ালৈকে মই জিৰা আদি একো দিয়া নাই, উতলিব দিছোঁ আৰু পানীও দিয়া নাই। ইয়াতে পিঁয়াজখিনি আমি অলপ বেলেগ মানে বেছিকৈ ব্যৱহাৰ কৰিছোঁ। পিঁয়াজটোৰ যিটো পানী ওলাইছে যে পিঁয়াজখিনি তাত আৰু বিলাহী সেইখিনি উতলি আছে। তাৰপিছত মই সদায় মাংসত গৰম পানী দিওঁ, গৰম পানী ব্যৱহাৰ কৰোঁ। আৰু আমি এইটো টেপৰ পৰা নলওঁ। টেপৰ পৰা এইকাৰণে নলওঁ, এই মানে এইটো ওপৰত এপাৰ্টমেণ্টৰটো তাত ইমান ফিল্টাৰ হৈ নাহে, একুৱাগাৰ্ডৰ পৰা লওঁ। আৰু এইটো একুৱাগাৰ্ড বুলি বুজাব যোৱা নাই আৰু, মানে চাফ চিকুণতা কামখিনি কৰি ভাল লাগে আৰু যিমানখিনি চেষ্টা কৰোঁ। চাফ চিকুণতা ঈশ্বৰৰ পৰায়ণতা। এতিয়া আমি উদঙাই দিম আৰু ইয়াতে আমি মিক্সিটো চলাই দিছোঁ। লোৱা ধনিয়া, এয়া আমাৰ খেতিৰ ধনিয়া, মজাই বেলেগ। আৰু ইয়াৰ চেণ্ট কি চেণ্ট। ঠিক আছে, তুমি ধুই দিয়া। সৰু সুৰাকৈ চাগে ভিডিঅ'বিলাকত দেখে আমি সৰুকৈ মানে মাছৰ কাৰ্টুন যে, কাৰ্টুনত অকণমান দীঘলকৈ বাৰু 30টামান কাৰ্টুন আছে এনেকুৱা। তাৰপৰা বেঙেনা কৰিছোঁ, কিবা কিবি কৰিছোঁ যে, গতিকে সেইবিলাক আমাৰ দুটা মানুহ হ'লে আচলতে চলি যায়। দেউতা মা আহিলে থাকে কেতিয়াবা, আমি তেতিয়া অলপ বজাৰ চব্জি তব্জি কৰোঁ। কিন্তু আমালৈ ধৰি লওক কিমান নোৱাৰোঁ 5-6টামান বেঙেনা, সৰু বেঙেনা লাগিলে 2জনলৈ হৈ যায়। তেওঁতো দিনত শ্বুটিঙৰ তাতে খোৱা বোৱা কৰে, তেনেকুৱা আমি চলি থাকোঁ আৰু টুক টাককৈ। এতিয়া কিনো হৈছে চাওঁ। মোচন এটা লৈছে, মোচন এটা লৈছে। গোন্ধটো ধুনীয়া লাগিছে।
এতিয়ালৈকে মছলা একো দিয়া নাই, কিন্তু এতিয়া অকণমান দিম ধনিয়া পাউডাৰ, ধনিয়া গুড়ি। আৰু আমি কোনো ব্ৰেণ্ডৰ ধনিয়া গুড়ি এনেকৈ নিকিনো, আমি ঘৰতে বনাই লওঁ মিক্সিত। আৰু যিহেতু জানেই আমাৰ অঙঠা এইটো যিটো চেনেলত চাই আছে আপোনালোকৰ, ফেক্টৰী এটা আছে আমাৰ, মছলা, আচাৰ, জলপান বিভিন্ন ৰাইজে সহায় কৰে, সহযোগিতা কৰে, এই পেজতে সকলো আপলোড হয়। এই তাৰে 1 চামুচ দিলোঁ আৰু অকণমান দি দিছোঁ, সেইটো দি দিছোঁ। এইটো হৈছে জিৰা গুড়ি, এইটো বনাই লোৱা জিৰা গুড়ি। লোকেল কালাৰতে গম পাইছে, অকণমান মৰুৱা টাইপ হৈছে ন। এয়া বস্তুখিনি যে বনাই আছোঁ, কেপচিকাম দিলোঁ, বিলাহীটো নাইকিয়া হৈ গ'ল, আদা নহৰু খুন্দি দিয়া হৈছে, অকণমান জিৰা, অকণমান ধনিয়া গুড়ি ঘৰত বনোৱা, আৰু এয়া আলু ফ্ৰাই কৰি লৈছিলোঁ। এয়া হৈ আছে কাহিনীটো। এতিয়া আৰু অকণ ফ্ৰাই হৈ লওক, ফ্ৰাই হোৱাৰ পিছত আপোনালোকক দেখাই থাকিম সবিশেষ কেনেকুৱা হৈছে। হৈ গৈছে, ফ্ৰাইটো হৈ গৈছে। এতিয়া ইয়াত গৰম পানী পূৰা উতলি গ'ল, গৰম পানী এতিয়া ইয়াত দি দিম। আধা কেজি মাংসত মই আধা লিটাৰ গৰম পানী দিছোঁ। আৰু এতিয়া অকণমান কুহিব পানীখিনি, তাৰপিছত নিমখ চিমখ অলপ টেষ্ট কৰিম, আৰু টেষ্ট কৰাৰ পিছত খাদ্য প্ৰস্তুত হৈ গ'ল। এতিয়া মই ইয়াতে কি কৰোঁ, আলু এপিচ বা দুপিচ মানে এনেকৈ ভাঙি দিওঁ, যাতে গ্ৰেভিটো ভাল হয়। আৰু অলৰেডি আমি ঘৰতে ধনিয়া আনিছিলোঁ, ধনিয়াখিনি কাটি ল'লোঁ। এতিয়া ধনিয়াখিনি আমি ইয়াত পিচি দিওঁ। হাতেই দি দিছোঁ, আমি যিহেতু দুটা মানুহ। এয়া কৰিলোঁ, এতিয়া পূৰা উতলি আছে। আপোনালোকক এতিয়া ফ্ৰণ্ট ভিউটো দেখুৱাওঁ, কেনেকুৱা লাগিছে, কিবা এটা ৰূপ লৈছেনে বাৰু। অলপ দৈ দিছোঁতো, এইটো হৈছে। এতিয়া পাপৰিক অকণমান টেষ্ট কৰিব দিওঁ, কেনেকুৱা হয় ৰিভিউটো লৈ লওঁ হা। যিহেতু তাই কৈছে সৰু এপিচহে লাগে বোলে, মানে পিছত ভাতৰ লগত ভালকৈ খাব। আৰু এপিচ আমি দি দিলোঁ ইয়াত। জোল দিওঁ না অকণ, নহয় তুমি লৈ থাকিবা, যি লোৱা লৈ থাকিবা। আৰু ইমান মাংস, মই চিকেন বুলি ক'লেও 2-3 পিচহে খাওঁ, আৰু তেওঁ তেনেকুৱাই। কেনেকুৱা কোৱা ৰাইজক জানো। কেনেকুৱা মজা, মানে মই কোনো ঘোচ ঘাচ দি থোৱা নাই, একদম সঁচা কথাটো কোৱা ৰাইজক। কি কি পাইছা? ধুনীয়া লাগিছে, মানে ধুনীয়া এটা চেণ্ট ওলাইছে ধনিয়াটো দিয়াৰ কাৰণে। আৰু খাবলৈ টেষ্টি হৈছে, মজা হৈছে। অ'কে, এয়া খানা বনিলে, এইটো দেখুৱালোঁ। কিন্তু আপোনালোকে নেভাবিব আকৌ মই খানা পিনা ঘৰত বনোৱা মানুহ বুলি দেই। খানা চব পাপৰিয়ে বনাই, পাপৰিয়ে মোক খুৱাই, আজি বনাবলৈ দিলে, মাজে মাজে মই বনাই থাকোঁ। সেইবুলি মই মানে চখ কৰোঁ, যিদিনাখনি চখ কৰোঁ বনাওঁ, মানে বিৰাট ভাল পাওঁ। এইটো হ'ল শেষৰটো, আৰু এইখিনিতে আপোনালোকক ৰিভিউটো পালেই। আৰু পাপৰিয়ে কিবা এটা ক'ব, ইয়াৰ পিছত আমি সামৰণিটো মাৰি দিওঁ আৰু ন। লগতে এয়া চলি আছে চালাড, ঘৰৰ ধনিয়া দি পেলাই, ইমানেই খাম আজি। আজি বিভিন্ন আইটেম নহয় আৰু এতিয়া খাই বৈ হৈ গ'ল, মানে টেষ্টিং কৰি হৈ গ'ল। তাৰপিছত আৰু এটা খবৰ আপোনালোকক জনাওঁ, খবৰ নহয় আচলতে, মানে কি চবেই মোক কৈ থাকে যে বা আপুনি হোম টুৰটো দিবচোন, বা আপোনাৰ মানে মেকআপৰ বস্তুখিনি চাওঁ, বা আপোনাৰ কাপোৰবোৰ চাওঁ। কাপোৰবোৰ মানে এইকাৰণেই কৈছোঁ, মই যে বেহাৰবাৰীত কাপোৰবোৰ পিন্ধোঁ, আচলতে গোটেই কাপোৰখিনি মোৰ। আৰু চবেই মোক কয় যে আপুনি ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধে, মানে ইমান কাপোৰ আপোনাৰ আছেনে? হয়ো আছে বাৰু, আৰু কাপোৰৰ ঘৰত মানে বেলেগ বস্তু থ'বলৈ জেগাই নাইকিয়া। লখিমপুৰৰ ঘৰত 2টা গডৰেজ,
গুৱাহাটী ঘৰত 3টা গডৰেজ কাপোৰ ফুল হৈ আছে আকৌ এওঁ পিন্ধাৰ পিছত মোৰ মায়ে পিন্ধে শাহু মায়ে পিন্ধে নবৌয়ে পিন্ধে নবৌ মানে তেওঁ নবৌ কাপোৰ চাপ্লাই হৈ থাকে তথাপিতো তেওঁ কৈ থাকে কাপোৰ আৰু নাই নহয় এই হেতু হয়ে দিয়া সব মাইকী মানুহে কয় হয় না নহয় ৰাত আপুনি কমেন্ট কৰি কবচোন কবালে ওলালে আমি সবেই কওয়ে গডৰেজটো কিলে কাপোৰই নাই পিন্ধিলে হয় নহয় বাস যি নহওক সকলোৱে মোক কৈ থাকে মানে আপুনি দিবচোন ভিডিঅ' বিলাক কিন্তু মই দিম হোমটোৰ ভিডিঅ' এটা ইয়াৰ পিছত আহিব আপোনালোকে কমেন্ট কৰি জনাব আকৌ তেতিয়াহে মই দিম মানে কোনে কোনে চাব বিচাৰে আৰু তাৰ পিছত হৈছে আপোনাৰ কাপোৰৰ কিন্তু কাপোৰৰটো মই এলাহ পাওঁ মানে কাপোৰ সোপা উলিয়াই লৈ দেখাম আপোনালোকক ধুনীয়াকে কিন্তু মই জাপিব নোৱাৰো পিছৰখিনি আৰু জাপিবলৈ মানুহ এটা লাগিব এইটো যিটোত কৰি আছো এইটোৱে আমি পাকঘৰ দেই কিচেন দেখি থাকে চাগে ৰিল চিল বনাই থাকো খালি মডুলাৰ কোৱা হোৱাগে নাই আমি দিম বুলি ভাবিছো কিন্তু কিছুমানে কয় দাদা এইটো নকৰিব এনেকৈ থাকক বা আমি দুজন মানুহে আমাৰ এনেকৈ চলি যাব কেতিয়াবা কৰিম গতিকে বহুত কষ্টত আজি এইটো নিজৰ পাকঘৰ বুলি যে শব্দটো কৈছো এইটো বহুত কষ্টত কৈছো মানে কষ্ট কৰি নহয় আৰু এটা কথা এইখিনিতে কৈ থওঁ মানে কিছুমানে ভাবে এইটো কাম বন নাই এইবোৰ কৰি থাকে এইবোৰ দি থাকে আচলতে কথাটো তেনেকুৱা নহয় মই বহুত ধনী ঘৰৰ ছোৱালী নহয় বা এওঁ নহয় আমি মানে কি হয় ময়ো সৰুতে ওলাই আহা গুৱাহাটীলৈ পঢ়ি শুনি বা তেওঁ ওলাই আহা আৰু আমি ইয়াতে থাকি কিবা এটা কৰিম বুলি মানে ওলাই আহিছিলোঁ যিহেতু আৰু গতিকে কি হয় কিছুমানে কয় নহয় এনে বস্তু এটা ল'লে তাকে দেখাবলৈ আহিছে বা পিতাহী মাৰিছে সেইটো নহয় আচলতে মোৰ নিচিনা এজনী সাধাৰণ ছোৱালীয়ে যেতিয়া গুৱাহাটীত আহি কিবা এটা কাম কৰি কিবা এটা প্ৰতিষ্ঠিত হৈ নিজে যেতিয়া বস্তু এটা ল'ম মানে বহুত টকা থকা মানুহে হয়তো নোৱাৰে মানে মইতো ক'ব হেৰি মানে আমি কিমান সুখ পাওঁ মানে এতিয়া আমি এটা ঘৰ কৰিলোঁ নিজৰ ঘৰ সৰুৱে হওক লাগিলে ডাঙৰে হওক ঘৰেই আৰু যেটো মানে আমাৰ পৰিয়ালত নাই তেনেকুৱা সেইকাৰণে মানে ভাল লাগে আৰু তেনেকে সৰু সাধাৰণ যিকোনো বস্তু এটা লওঁ আপোনালোকৰ লগত শ্বেয়াৰ এইকাৰণে এই যে নিজৰ পাকঘৰ বুলি যে কওঁ এইটো বহুতৰ কাৰণে সাধাৰণ কথা গুৱাহাটীত নিজৰ পাকঘৰটো বুলি যে ধনী মানুহৰ কাৰণেতো সেইটো সাধাৰণ কথা আমাৰ কাৰণে মানে এইটো মানে বহুত কষ্ট কৰি পেলাই এই পাকঘৰটো আছো আৰু যিটো পৰ্যায় মানে এখোজ দুখোজকে আহিছো ন আহি সেই নৰা ঘৰত মই আছিলো তাৰ পৰা আহি এইটো গুৱাহাটীত নিজৰ পাকঘৰ গতিকে এইটো ফুটনি বুলি নাভাবিব এইটো আমাৰ এটা আৱেগ আৰু এইটো কৰ্মৰ প্ৰতি আৰু এটকা পইচা সৎ পইচা 2 নম্বৰী কামানি ইয়াত নাই একদম কষ্টৰ পইচা মই কেনেকৈ ঘটো ৰাইজে জানে বা বহুজনে নাজানেও যিসকলে আৰু তেওঁ যথা জানে আৰু কষ্ট কৰি এনেকৈ কিবা এটা কৰিছোগে আৰু এসময়ত চাওকচোন ফেন এখন নাছিলে এতিয়া এসি এটা ললো সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা এসি থকা আমাৰ কাৰণে দেখুৱাই ভাল ডাঙৰ কথা মানে সাধাৰণকে ফুটনি বুলি নহয় মানে কটাৰী এখনো কিনো সেইটো আমাৰ কাৰণে বহুত ডাঙৰ মানে আমি মানে কি সেইটোতে বহুত সুখ পাওঁ আৰু সেই কাৰণেহে আচলতে আপোনালোকৰ লগত শ্বেয়াৰ কৰা আৰু এই ছ'চিয়েল মিডিয়া মানে ইউটিউব হওক এইবোৰ ওলাই এটা কাৰণেই ভাল হ'ল আগতে ধৰক মানুহৰ লগত কথা পাতিবলৈ বা কিবা এটা কৰিবলৈ একো জৰিয়া নাছিলে ন মাধ্যম নাছিলে যেতিয়াৰ পৰা মানে ছ'চিয়েল মিডিয়া হ'ল এইবিলাক ইণ্টাৰনেট কিবা কিবি আহিলে তেতিয়াৰ পৰা মানে কি হয় আমি এনেকৈ কিবা এটা বস্তু দেখুৱাই কৈ এনেও গাঁৱলীয়া মানুহৰ স্বভাৱ এটা নাই জানো সাধাৰণকৈ চাদৰ এখন ল'লেও কাষৰ মানুহজনীক মাতি আছো না মই আমুকটো লৈছো দেখুৱাই ঠিক তেনেকৈ আমিওতো গাঁৱৰ পৰাই আহিছোঁ নাই ফুটনি বুলি নাভাবিব দেই মই এই কথাবিলাক যে কৈ যাওঁ বা কিবা এইবিলাক আমাক ফুটনি বুলি নাভাবিব আৰু এটা ইউটিউবটো আৰু এটা জৰিয়া কি হয় ইয়াত পৰিয়ালৰ মানুহকেইটালৈ আমি ফোন কৰি ক'ব নালাগে দি দিলে তেওঁলোকো শান্তি পায় যিখিনি আমাৰ শুভাকাংক্ষী ভাল পোৱা মানুহ তেওঁলোকে আৰু 20 বছৰ পিছত এই বস্তুটো চাম যে সেইটো এটা ফূৰ্তি ইউটিউবে কি ইনকাম দিব নিদিব সেইটোতো একে ভুলতো নেভাবিব কাৰণ মই মানে কৈছো মোৰ বাদ দিবলৈ বিচাৰে মই মানে মোৰ ইউটিউবটোত আপোনালোকে চাব ছাবস্ক্ৰাইবো নাই আৰু ভিডিঅ'বিলাকৰ ভিউ নাই আমি মানে একোৱে পইচা পাতি সেইবোৰলৈ যোৱাগেই নাই মানে এটাই ভাবোঁ এই বস্তুবোৰ যেতিয়া কৰি থওঁ তেতিয়া মানে কি হয় পিছলে এটা সময় এনেকুৱা এটা পৰ্যায় আহিব ন এইবোৰ চাই মানে আমি শান্তি ল'ম বা বেলেগক দেখুৱাম এতিয়া চাওক দেই মই প্ৰথম বেহাৰবাৰীলৈ অহাৰ আগতে মই এখন অসমীয়া চিনেমা কৰিছিলোঁ পানী বুলি যিখনে মানে এৱাৰ্ড এটাও পাইছে তাৰপিছতহে মই বেহাৰবাৰীলৈ আহিলোঁ কিন্তু সেই পানী চিনেমাখন মোৰ কাৰণে এটা বহুত ডাঙৰ স্মৃতি হয়নে নহয় এইটো সকলোৱে হয় চবেই গম পায় যোনে অভিনয় কৰে মানে সেই তাৰ এটাও ক্লিপ নাই মানে তেতিয়া মোবাইল নাছিলে আৰু মোবাইল আছিল যদিও বেলেগৰ আছিলে মোৰ নিজৰ নাই আৰু তেতিয়া বুজিও নাপাওঁ তেতিয়া আকৌ 2G আছিলে ন 3G
নেকি এটা পকেট ইন্টাৰনেট নাছিলে ইন্টাৰনেট নাছিলে এটা আনছন বছৰৰ কথা কো ইন্টাৰনেট নাই এটা ইন্টাৰনেট নাছিলে এনেই মানে হেৰিটো ওলাই ফেচবুকটো ওলাই হয় নাই কিন্তু তাত যে ফটো এখন আপলোড কৰিব লাগে সেয়াও নাজানো মোবাইলে নাই যিহেতু গতিকে তাৰ কিমান ভাল ভাল বস্তু আছিলে এতিয়া মানে তাকে কেতিয়াবা আমি আলোচনা এই কথাখিনি আমি আকৌ বেলেগ এটা ভিডিঅ' যোগেদি কম কাৰণ এই ভিডিঅ'টো অলৰেডি দীঘলীয়া হৈছে গতিকে ইমানখিনি ইউটিউবে নল'ব আৰু আমনি নাপায় দিয়া ৰাইজেটো আমনি নাপায় আৰু আমি হোম টুৰত বিভিন্ন কথা ক'ব লাগিব নহয় কোনটো বস্তু কেনেকৈ কিনিছিলোঁ এই কথাখিনি তেওঁ হোম টুৰ এটা মই আগত দি থৈছোঁ কিন্তু তেওঁ দিয়া নাছিলে কিছুমান বস্তু আমি দেখুওৱা নাছিলোঁ গতিকে আৰু এটা কথা দেই মই কমেণ্ট কিছুমানত যে কেতিয়াবা মোক খং উঠি যি টি ৰিপ্লাই দি দিওঁ যে চাওকচোন কোনোবাই নজনাকৈ 2-3জন মানুহে মই চবকে কোৱা নাই আমাৰ বিষয়ে কোনো একোৱেই নাজানে আমাক জনাসকলে জানে আৰু 2-3জন মানুহে নজনাকৈ এই কমেণ্ট এটা দি দিলে ভাল নালাগে আৰু 98%ই বেয়া কমেণ্ট নিদিয়ে বা বেয়া পাই নাভাবেও আজিলৈকে বেয়া কাম কৰিব পৰা জাতিয়ে দুখ পোৱা কাম মই বিশেষকৈ নকৰোঁ আৰু পাপৰিকো কৰিবলৈ নিদিওঁ যিটো অসমীয়া জাতিৰ ওপৰত আঘাত হ'ব কিন্তু কিছুমানে এনেকুৱা এটা বুজাই দিয়ে মই এদিন পাঞ্জাবী কুৰ্তা এটা পিন্ধি ফটো দিলোঁ পেণ্টটো পিন্ধি জাতিৰ গাদ্দাৰ হৈ পৰিলোঁ আমি জাতিৰ ওপৰত কিবা কিবি কিছুমান কৰি আছোঁ লগতে অসমীয়া খিলঞ্জীয়া ল'ৰা কিছুমানকো দুমুঠি চাউল খাব পৰা ব্যৱস্থা এটা কৰিবলৈ যত্ন কৰি আছোঁ এইখিনি বা কৰি আছোঁ বেলেগ ভিডিঅ'ত ক'ম কথাটো হ'ল এই যে বহুত বেয়া শব্দই যে আমাক 2-3টামান কয় আমি অলপ এনকুৱাৰী চলালোঁ মানে এই কথাখিনি হৈছে কি জানানে আমাৰ ইয়াত কৰ্মচাৰী আছিলে তেওঁলোকে 2জনমান পইচা পাতি চুৰ কৰিছিলে আমি থানাত লগাই পেলাই উলিয়াই দিয়াইছিলোঁ এজন গাড়ী চুৰ আছিলে আমাৰ ইয়াত ভাড়া মানে ওপৰত তেওঁ গাড়ী চুৰ লাষ্টত ধৰা পৰিলে অসমীয়া ল'ৰা বিশ্বনাথ চাৰিআলিৰ ল'ৰা তেওঁকো আমি পঠিয়াই দিলোঁ সেই ফেক একাউণ্ট খুলি ইউটিউব আৰু ফেচবুকত দি থাকে মই অলপ মানে আমি প্ৰশাসনক চাবলৈ দিলোঁ সেই কমেণ্টবোৰ যে দিয়ে মই যে বহুত বেয়াকৈ যে কেতিয়াবা কৈ দিবলগীয়া হয় আচলতে আপোনালোকে আমাক নাভাবিব অন্তৰ্ভাৱে তেওঁলোকে বহুত ডাঙৰ সাংঘাতিক কৰ্ম কৰি দিছে প্ৰশাসনে জানে গতিকে তেওঁলোকে ফেক একাউণ্ট খুলি পেলাই আমাৰ দুজনৰ সন্মানত আঘাত কৰিবৰ কাৰণে এই কামবোৰ কৰে কথাটো তেনেকুৱা হয় আপুনিনো কি কৰে মই এতিয়া কি কৰোঁ মই কেনেধৰণে ইনকাম কৰোঁ মই প্ৰত্যেকটো কথা নাভাবোঁ যে মই ইউটিউবত ক'ব লাগিব মই আজি ইমান ইনকাম কৰিলোঁ বুলি দেখাবলৈ আমাক দেখুৱাকৈ ৰাইজক দেখুৱাকৈ আমি ইনকাম নেদেখাওঁ সেইটো বেয়া নাপাব কোনেও নেদেখাব আৰু হোম টুৰটো দিলেও ইমানো ভিতৰলৈকে নাপাব যে য'ত নেকি আমাৰ ঠিকনা আমাৰ গডেজত পইচা ইমানটোলৈকেও নিদিওঁ ইমেবো ভুল নকওঁ হোম টুৰ পিছত যে কয় যে হোম টুৰটো দিলে কাৰণেহে ডকাইতিটো হ'ল হোম টুৰটো দিলে কাৰণে আমি কিছুমান ক্লু নেৰাখোঁ তেনেকৈ কাম কৰি ভাল পাওঁ ভাল পোৱাসকলে সদায় আশীৰ্বাদ কৰিব আৰু বেয়া পোৱাসকল বেয়া পোৱা ঢেৰকেইজনে বেয়া পোৱা মানুহ আৰু বাকীটো আমাক পোৱাই নাই বেয়া পোৱাখিনিও ভালেই পাবগৈ দিয়া লাষ্টত আমিতো কাকো আজিলৈকে অসৎ ইনকাম কৰি পোৱা নাই আৰু কোনো কৰি পোৱা নাই সেইকাৰণে কোনোবাই ক'লে বৰ গাত লাগে মানে কেলৈ জানেনে ভৱিষ্যতত আমাৰ দুজনৰ ৰাজনীতিত যাবলৈও ইচ্ছা নাই বোলে কাৰোবাৰ কথা শুনি ছালটো গড়ৰ নিচিনা কৰিবলৈও ইচ্ছা নাই এনেকৈ আৰু ধন্যবাদ সকলোকে আকৌ লগ পাম ভিডিঅ' প্ৰতি আকৌ আহি আছোঁ বাই বাই